তো বন্ধুসকল নমস্কাৰ, আপোনালোকৰ কি খবৰ? খবৰটো আশা কৰোঁ চবৰে ভালেই হ'ব চাগে। আৰু আগন্তুক নিৰ্বাচন সমাগত, সকলোৱে গম পায়ে আছে এতিয়া কি নিৰ্বাচন, আৰু নিৰ্বাচনৰ ভোটটো যাতে সকলোৱে নিজৰ মনৰ পৰা দিয়ে, যাক ভাল দেখে, যোনে ভাল কাম কৰিছে তাকে যাতে ভোটটো দিয়ে, তাকে অনুগ্ৰহ কৰিলোঁ। সেইটো মোৰ ক'বলগীয়া কথা নহয় বাৰু, আপোনালোকে নিজে বিবেক ইউজ কৰি পেলানি মানে নিজৰ বুদ্ধিত ভোটটো দিব। কাৰো বুদ্ধিত আহি যে ইয়াক দিব লাগিব সেনেকুৱা বুলিয়ে নহয়, আপুনি যাক বিশ্বাস কৰে যে সি এইবাৰ ভাল কাম কৰিব, এইটো পাৰ্টি এইবাৰ ভাল কাম কৰিব, সেইটো ভাবি আপোনালোকে নিজে ভোট দিব। আৰু যি 5 বছৰ গ'ল, সেই 5 বছৰত কি কাম কৰিলে, কি কাম নাই কৰা আপোনালোকে নিজে দেখিছেই চকুৰ আগত। সেইটো ভাবি গুণি নিজেই ভোটটো প্ৰদান কৰিব, তাকে আশা কৰোঁ। আৰু মোৰ বেলেগকৈ ক'বলগীয়া একো নাই, হ'লেও আপোনালোকে নিজেই বিবেক বিবেচনা কৰি পেলানি ভোটটো দিয়ে যাতে, তাকে অনুগ্ৰহ কৰিলোঁ। আৰু আমাৰ CM ছাৰলৈ এটা অনুগ্ৰহ মোৰ, ভিডিঅ'টো মই প্ৰতিটো ভিডিঅ'তে কৈ আছোঁ, এইটো ভিডিঅ'টো মই ক'ম, আমাক অনুগ্ৰহ কৰি কৈছোঁ মই, প্লিজ আমাক জুবিনদাৰ ন্যায়টো নিৰ্বাচনৰ যদি আগত দিয়ে আমি অতি সুখ পালোহেঁতেন। তাকে যদি ভিডিঅ'টো ভাল লাগে আমাৰ CM ছাৰৰ ওচৰলৈ চবেই শ্বেয়াৰ কৰি দিব, তাকে অনুগ্ৰহ কৰিলোঁ। ধন্যবাদ। জয় অসম, জয় জুবিনদাৰ ন্যায়টো আমাক লাগে।